লাকি কৈছ এ লৰা কিনো কৰিবি বহিয়া তোৰ খবৰ খাতি কেনেকুৱা এ খবৰ খাতি কিনো কৰিবি এটা খাবি নাই দে দে ল ক বাকী খবৰ মানে ভালেই আৰু বিয়া বাৰু পাতিলোঁ তৰা বিয়া বাৰু পাতি আছোঁ যেন তেনে তোৰ খবৰ কওঁ আমাৰনো কি আমাৰ বৰলা মানুহ আৰু তাত নকবি তেনেকৈ মই আছোঁ নহয় আমি আছোঁ ভাল কৰিম হেল্প কৰিম এটা কথা অঁ কচোন এই কালি আমাৰ ফালে বোৱাৰী মানুহজনী গৈছিলে অঁ ইমান ধুনীয়া দেখিবলৈ তই কি অঁ মই পঢ়ি আছিলোঁ অঁ মোৰ ৰুমলৈ গুচি গ'ল তাৰপৰা মই ৰ'ব নোৱাৰিলোঁ ৰ'ব নোৱাৰিলে পকাই দি দিলোঁ দি দিলোঁ অঁ তাৰপৰা তাৰ লগত মাকো আহিছিল মাকো গৈছিলে মাকো ৰূপালী ৰূপালী মা তোৰ ঘৰণীয়ে নেকি মোৰ দীপকে পইচা কেইটামান ধাৰ লৈছে কাৰণে তালৈ ফোন এটা কৰি লওঁ এইটো জবৰাতে ফোন কৰিছে অঁ হেল্ল' হেল্ল' ক'ত আছা তই এই মই ফ্লাইটত আছোঁ এই আমেৰিকা গুচি আহিলোঁ ফ্লাইটত আছোঁ নহয় লোৱা মোৰ টকা এটা ভৰাই গৈছিলোঁ মই টকাকেইটা এই তোৰ আজি পৰহিলৈ ভিতৰত দি আছোঁ মই এই ফ্লাইটৰ পৰা গৈ আছোঁ মই এই শিশুসকলে ওপৰলৈ বাছ আহোঁ ময়ো ফ্লাইটতে আছোঁ এই তই আছা নি অঁ নমস্কাৰ আপোনালোকৰ মাজলৈ আমি নতুনকৈ আহিছোঁ ভিডিঅ' আনি থাকিম আৰু অঁ আমি চেষ্টা কৰি আছোঁ নতুন নতুন ভিডিঅ' এনেকুৱা দিবলৈ কিন্তু আপোনালোকে যদি ভিডিঅ'কেইটা আমাৰ চাই ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব যি পায় তাকে দবাই দিব আৰু কৰিব আমাৰ মাজত আছে আৰু বৰ্তাই বেলেগনো বজাই দিব চনক গগৈ আমাৰ কেমেৰামেন পাছত আছে আপোনালোকে দেখিব পাছত